তো নমস্কাৰ বন্ধুসকল, আকৌ এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আপোনালোকক। আজিৰ ভিডিঅ'টোত মই আপোনালোকে ক'ম, আপোনালোকে যদি ইংলিছ নাজানে তেন্তে এই ভিডিঅ'টো চালে আপোনালোকে ইংলিছ জানিব পাৰিব, শিকিব পাৰিব। এই ভিডিঅ'টোত আপোনালোকে যিকোনো ছ'চিয়েল মিডিয়াত আপোনালোকৰ যদি ইংলিছত কোনোবাই মেছেজ কৰে, সেইটো আপোনালোকে অসমীয়াত ট্ৰান্সফাৰ কৰি চাব পাৰিব কি এইটো কি SMS হয়, আৰু আপোনালোকে অসমীয়াত লিখি কিনে ইংলিছত SMS-টো ৰিপ্লাই কৰিব পাৰিব। তো এইটো একদম বঢ়িয়া হয়। আপোনালোকে এনেকুৱা ভিডিঅ' বহুত চাইছে, কিন্তু আপোনালোকৰ কাম হোৱা নাই। এই ভিডিঅ'টো চালে আপোনালোকৰ কাম হ'ব। তো দেৰি নকৰি আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। তো আৰম্ভ কৰাৰ আগতে কৈছোঁ, যদি মোৰ চেনেল নতুন হয় মৰিনুল মঞ্জিক ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি লগতে বেল আইকনটো প্ৰেছ কৰি দিব। তো ফ্ৰেণ্ড, আপোনালোকে প্ৰথমতে আপুনি প্লে ষ্টৰৰ পৰা এটা ডাউনলোড কৰি ল'ব লাগিব। অসমীয়া বুলি চাৰ্চ কৰিলে এইটো এপ্লিকেশ্যন আহিব আপোনালোকৰ মাজত। আহিলে আপোনালোকে ইনষ্টল কৰি ল'ব। মই ইনষ্টল কৰি এক্সাম্পল আপোনালোকক দেখাই দিছোঁ। তো মই অপেন কৰিলোঁ। লগতে মই ডিছক্ৰিপশ্যনত লিংক দি দিম, তাৰ পৰা আপুনি ডাউনলোড কৰি ল'ব পাৰিব। ইয়াতে দেখা পাইছে এছামিজ টু ইংলিছ। মই এক্সাম্পল আপোনালোকক দেখাই দিছোঁ। যদি মই মৰম লিখিছোঁ, লিখি কেনে চাৰ্চ কৰিছোঁ, আপোনালোকে দেখা পাইছে ইয়াতে মৰমৰ এইটো দেখা পাইছে, ইয়াতে লাভ বুলি দেখাই দিছে। তো এনেকুৱা কৰি আপোনালোকে যিকোনো ছ'চিয়েল নেটৱৰ্কৰ পৰা আপুনি কপি কৰি আনিও ইয়াতে আপোনালোকে চাব পাৰিব। তো এইটো একদম বঢ়িয়া এপ্লিকেশ্যন হয়, আপোনালোকে চাওক আৰু লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কেনে বেল আইকনটো প্ৰেছ ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ আপোনালোক।